মোক এৰেষ্ট কৰাৰ কথা আছিল প্ৰমোদ বড়ো চৰকাৰ আহিছে মানে এৰেষ্ট কৰি পেলাই জেলত ভৰাইছিল কাৰাপশ্যন কৰিছে কাৰাপশ্যন BPFৰ দিনত হোৱা নাই UPPৰ দিনত এতিয়া বিৰাট কাৰাপশ্যন হৈ আছে পিছত আপোনালোকে নিজে নিজে গম পাব যে প্ৰমোদ বড়োৱে কেনেকুৱা ধৰণৰ পইচা ইউটিলাইজ কৰিছে মই কৈছো না আজিলৈকে 3 বছৰৰ হিচাপ কিতাপ দিব পৰা নাই ব্যৱহাৰ কৰাটো ইলিগেল হৈছে তাৰ নিয়ম মতে পইচাটো ব্যৱহাৰ কৰা নাই ইয়াৰ কাৰণে কি আজিলৈকে হিচাপ দিব পৰা নাই 3 বছৰৰ পইচা আমি দিছপুৰক দোষ দি লাভ নাই দিছপুৰে একো কৰা নাই প্ৰমোদ বড়োহে নিজে নটিফিকেশ্যন ওলাই পেলাই ডিসি সকলক পাৱাৰ দিছে কাম কৰি পেলাই এটো দিছপুৰ নহয় BTCহে ওলাইছে প্ৰমোদ বড়োহে ওলাইছে এটো আনিবৰ কাৰণে যেতিয়া চৰকাৰ আহিব মোৰ কাৰণে সেকেন্ডও নালাগে সেকেন্ডতে হৈ যাব এইবিলাক চাওক এতিয়া মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কয় কি কথা নকয় আৰু তেখেতে কি কাম কৰিব ওলাইছে হিটোৰ ওপৰত কোনো সংগতি নাই তেখেতে ক্ষমতা যোৱাৰ পিছত আবুল তাবুল বকিবলৈ ধৰিছে তেনেকুৱা নেতাকে যদি সমাজত আপোনালোকে সদায় দেখা পায় বা আপোনালোকেও কেমেৰাত যদি সদায় দেখাই পাই থাকে ইয়াৰ এটা বিৰূপ প্ৰভাৱ পৰিব আজি তেখেতে BLTৰ সময়ত তেখেতৰ সতীৰ্থ আছিলে BTC চলত সতীৰ্থ আছিলে আজি তেখেতে ইমান দিনে চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত আছে সেই ব্যক্তিকে যদি তেনেকুৱা কয় আৰু বাকি ৰাইজৰ কাৰণে আৰু বাকি মানুহৰ কাৰণে তেখেতে কি চিন্তা কৰিব যাৰ কাৰণে আপুনি যোৱা 17 বছৰত ইমানখিনি হিংসা ইমানখিনি বেয়া পৰিবেশ BTCত দেখিবলৈ পাইছিলে কেতিয়াবা কয় যে যোনে মানে শক্তি আছে তাৰ লগতে থাকিম যোনে পাৱাৰত আছে তাৰ লগতে থাকিম কেতিয়াবা নিজৰ সতীৰ্থক মানে তেখেতে চিনি নাপায় বুলি কয় যেতিয়াই মন যায় তেতিয়াই যি টি কথা কয় কোনোবা কেতিয়াবা খাদ্যত কি খাইছে হিটো লৈ পেলাই কয় ড্ৰেছ কি পিন্ধিছে হিটো লৈ পেলাই কয় সো এনেকুৱা পলিটিক্সত কি গুৰুত্ব আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতখন বিশ্বগুৰু কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিবলৈ ওলাইছে এনেকুৱা সময়ত আমি এতিয়া ডাবল ট্ৰিপল স্পীডত কাম কৰিব লাগিব নহলে আমি ক'বাত পিছত পৰি যাম